স্বাগতম অসমবাসী ৰাখিছ। আজি আহিছোঁ আমি এক নতুন ভিডিঅ' লৈ আমাৰ বায়তা চাৰিআলিৰ নিলগত আমাৰ ঐতিহ্যমণ্ডিত মদন কামদেৱ দেৱালয়। এই দেৱালয়টো আজি আমি আপোনালোকক দেখুৱাম। আমাৰ বায়তা চাৰিআলিৰ পৰা যিটো মঙলদৈ ৰোড আছে, সেই ৰোডৰ 1 কিলোমিটাৰমান আহি তাৰ পৰা আপোনাৰ চাওক এইটো বায়তা চাৰিআলি ৰোড, আৰু এইফালে মঙলদৈ ৰোড আহি কিনে আমাৰ এইটো দুৱাৰমুখ হয়। এই দুৱাৰমুখৰ পৰা ঠিক 2-2.5 কিলোমিটাৰমান গৈ কিনে আমি মদন কামদেৱ দেৱালয় পাম। তাৰপিছত আমি দেখুৱাব চেষ্টা কৰিম আমাৰ মদন কামদেৱ ঐতিহ্যমণ্ডিত পুৰাতাত্ত্বিক বিভাগৰ যিটো তাত কিছুমান সামগ্ৰী আছে, আৰু তাত পাহাৰ আছে, পিকনিক প্লেচ আছে, আদি কৰি ধুনীয়া মানে সুন্দৰ ঠাই। তো এই সুন্দৰ ঠাইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত বন্ধু আছে নেকিব, আৰু আমি যাম এতিয়া, আৰম্ভ কৰিম। আপোনালোকে কেনে পায় আমাক জনাব। ধন্যবাদ। আমি মদন কামদেৱত বৰ্তমান সোমাইছোঁ। এই আৰম্ভণি আমাৰ মানে মদন কামদেৱৰ ভিতৰ চৰা। আপোনালোকে এনেকুৱা ঠাই নহয় বহুত কম দেখিছে। আপোনালোকে এবাৰ আহিব, গম পাব। ইয়াৰ বহুত ওপৰৰ পৰা বহুত দূৰণিলৈকে পাহাৰবিলাক দেখা পায়, আৰু বিলবিলাক আছে, আদি কৰি ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাব। মই আপোনালোক দেখাই আছোঁ, ইয়াত আহিব আপোনালোকে। এই চাওক, আপোনালোকে চাই অনুমান কৰিব পাৰিছে, আৰু তো আপোনাক ভিতৰত মই লৈ যোৱা এয়া পিকনিক প্লেচ। নিশ্চয় আপোনালোকে ভাল পাব। এই আমাৰ সকলোৱে আছে ইয়াত, পিকনিক খাই আছে সকলোৱে, আমি চাই আছোঁ, আদি কৰি যাই আছোঁ বৰ্তমান। আমি যি ভিতৰ চৰ আৰু এটা গেট আছে, আমি গেটটো এতিয়া পামেই, আৰু অকণমান আছে আমাৰ এতিয়া গেটটো। এইটো আমাৰ প্ৰত্নতত্ত্ব বিভাগৰ। আমি জাষ্ট সোমাইছোঁ ভিতৰত, আৰু ভিতৰত সোমাইছোঁ। আমি ইয়াতে এটা ৰ'ম, আপোনালোকে চাব পাৰিব, আৰু কিছু দেখাই আছোঁ। এয়া চাওক, এইখন পাৰ্ক। আপোনালোকে চাওক কি ধুনীয়া পাৰ্ক এইখন। প্ৰথম ইয়াৰ পৰা চব দেখাম আপোনালোকে আজি ভিডিঅ'টো চাব, আৰু চাই কিনে আপোনালোকে ক'ব কেনেকুৱা লাগে, আৰু যদি পাৰে বৰ্তমান পিকনিকৰ সময় আপোনালোকে আহি যাব। এইটো আৰম্ভণিহে, আপোনালোকে চাই থাককচোন। কি সুন্দৰ যেন মই মানে ফৰেণ্টতহে আছোঁ, এনেকুৱা যেন লাগিছে এতিয়া দেখা পাই। আপোনালোকে চাবকচোন বাৰু, এবাৰ ভাবি চাওক। আহক, ইয়াৰ পৰা আপোনালোকে এটা লক্ষ্য কৰক যে আপোনালোকে ক'ত আছে। আমি আহি পালোঁ আমাৰ মদন কামদেৱৰ ভিতৰ চৰত। এতিয়া আমি ইয়াৰ পৰা আৰম্ভ কৰিম। এইটো আমাৰ হয় যিটো মদন কামদেৱ, আমাৰ যিটো ওপৰত এটা সুন্দৰ মন্দিৰ এটা আছে, সেই মন্দিৰত যোৱা এইটো সুন্দৰ ৰাস্তা হয়। আৰু এইফালে আপোনাৰ পুৰাতাত্ত্বিক বিভাগৰ যিটো মানে কি অডিটৰিয়াম হল আপোনাৰ সেইফালে আছে। তো আমি এতিয়া এইফালে যাম, যাই কিনে ওপৰত উঠিম। তাৰপিছত আমি গোটেইখিনি দৃশ্য দেখাব। আহক। এইটো চিৰি, আমি চিৰি এতিয়া উঠিব লাগিব ওপৰত। কেনেকুৱা হয় চাওক, সুন্দৰ। ভাগৰো লাগিছে উঠি কিনে, বহুত ভাগৰ লাগিছে, তথাপি উপায় নাই। অলপ ভাল লাগিছে, কিন্তু যি নহওক অলপ দৌৰো এতিয়া অলপ। কি ধুনীয়া পৰিৱেশ। আৰু ইয়াৰ পৰা গৈ কিনে আমি এতিয়া ওপৰত উঠিম। ওপৰত আমাৰ মন্দিৰটো আছে, মন্দিৰটো আপোনাক দেখাবলৈ চেষ্টা কৰিম, কেনেকুৱা লাগিব ক'ব। এয়া আমি উঠি আহিলোঁ, আৰু আহি কিনে আমাৰ যিটো আপোনাৰ হেৰি আছে, আমাৰ ওপৰত যিটো মন্দিৰ আছে, সেই মন্দিৰটো আমি পাই গ'লোঁ। আমি এতিয়া গৈ কিনে আমাৰ এই মদন কামদেৱ দেৱালয়ৰ পৰিচালনা সমিতিৰ যিজন সন্মানীয় ছেক্ৰেটাৰী, আমি তেখেতক লগ কৰিম, তেখেতৰ নাম জানিম। তেখেতে আমাক থুলমূলভাৱে আমাৰ এই পবিত্ৰ মদন কামদেৱ দেৱালয়ৰ আমাৰ যি ঐতিহ্যপূৰ্ণ আমাৰ ঐতিহ্যপূৰ্ণ এক স্মৃতি আমাৰ ইয়াতে আছে বায়তা চাৰিআলিৰ ওচৰত, আমি সেইটোৰ বিষয়ে অলপ জানিম। আমাক জনাৰ কাৰণে আমাক সহায় কৰিব আমাৰ এই মদন কামদেৱ দেৱালয়ৰ
সম্পাদক আমি তেখেতসকলৰ লগত আলোচনা কৰিম। খুৰা নমস্কাৰ। আমাৰ তপফাজুল ভ্লগছলৈ আপোনাৰ পৰা জানিব ইচ্ছা কৰিছোঁ যে আমাক ইয়াৰ বিষয়ে এই মানে কি আমাৰ মদন কামদেৱ দেৱালয়ৰ বিষয়ে অকণমান থুলমূলকৈ জানিব বিচাৰিছোঁ, কওক। চোৱা, মদন কামদেৱৰ বিষয়ে ক'বলৈ গ'লে অলপ বস্তুবিলাক কঠিন হয়। কিহৰ কাৰণে জানানে? আচলতে শৈল ভাস্কৰ্যৰ মন্দিৰবিলাকত অতীতত যিবিলাক মন্দিৰ আছিলে সকলোতে শিলালিপি এখন থাকে আৰু তাম্ৰফলি এখন থাকে। হওক এখন মানে তাম্ৰফলি হওক বা শিলালিপি হওক এতিয়া উদ্ধাৰ হোৱা নাই। এতিয়া মানে আচলতে ক'ব লাগিলে 1980লৈকে এই মন্দিৰটো মানে অনাদৃত হিচাপে পৰি আছিলে। হয়, ইয়াৰ যিবিলাক মূৰ্তি দেখিছে সিঁচৰিত হিচাপে গোটেই পাহাৰটোত পৰি আছিলে। অটব্য অৰণ্য আছিলে, বাঘে মানুহ খাইছিলে এই অঞ্চলবিলাকত। সেইকাৰণে বাৰিষা ইয়ালৈ কোনো অহা নাছিল। 1982 চনলৈকে এই অঞ্চলটোত 3টা পাহাৰ আছে। আমাৰ দক্ষিণে আছে আপোনাৰ বৰ পৰ্বত আৰু বাওঁফালে আছে আপোনাৰ গোপেশ্বৰ পৰ্বত আৰু আমাৰ এইটো হ'ল মদন কামদেৱ পৰ্বত। আচলতে মদন কামদেৱ পৰ্বতৰ নামটো আপোনাৰ মৎস্যধ্বজা পৰ্বত। এই 3টা পৰ্বতৰ মাজত 82 চনলৈকে 13জন মানুহক বাঘে ভক্ষণ কৰিছিলে। সেইকাৰণে ইয়ালৈ সেই সময়ত কোনো মানুহ অহা নাছিলে। আমি আহি এইবিলাক হাবি জংঘল কাটি চাফা কৰিছিলোঁ। তাৰপিছত মানুহ জনামতে খুৰা এতিয়াও ইয়াতে বাঘ ওলায়। বাঘ এতিয়াও আছে আৰু এতিয়াও বাঘে মাজে মাজে গৰু মাৰে আৰু ছাগলী খায় আৰু কেতিয়াবা পহু হয়তো খায়। পহু আছে, পহু ডাঙৰেই হৈছে। তো আমি এবাৰ আমাৰ ভ্লগৰ দ্বাৰা সকলো ৰাইজক দেখাব পাৰিম। আৰু এটা কথা কওক। আপোনালোকৰ এইটো মানে বিচাৰ্যৰ বিষয়। আপোনাৰ অসমৰ ভিতৰত পশ্চিমমুৱাকৈ সেৱা ল'ব পৰা মূল মন্দিৰ আমাৰ মদন কামদেৱ মন্দিৰ। পশ্চিম ফালে সেৱা ল'ব লাগে। ইয়াৰ এটা কাহিনী আছে। কাহিনীটো কওকচোন। আমাৰ পশ্চিম ফালে কি কাৰণে আমি সেৱা ল'ব লাগে এইটো আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয় আমাৰ গোটেই অসমবাসী ৰাইজে জানিব বিচাৰিব। আমি সন্দেহ কৰিছোঁ আৰু যে ব্ৰিটিছ চৰকাৰৰ সময়ত এই মন্দিৰটো এজন টেঙাবাৰী গাঁৱৰ মুছলমানে পৰিচালনা কৰিছিল। তেখেতৰ নাম কি আছিল? তেখেতৰ নাম আছিল নিয়াকত আলী চৌধুৰী। তেখেতে এটা অভিযোগ দিছিল ব্ৰিটিছ চৰকাৰক যে আপোনাৰ মদন কামদেৱ বুলি যিটো মন্দিৰ আছে এই মন্দিৰটো ভগ্নাৱশেষ বুলি য'তে ত'তে পৰি আছে আৰু অঞ্চলৰ মানুহবিলাকে ইয়াৰ পৰা শিলবিলাক নি আছে। এইটো বন্ধ কৰিব লাগে। তেওঁ এজন সচেতন ব্যক্তি হিচাপে মুছলমান যদিও তেখেতক এইটো চোৱা চিতাৰ দায়িত্ব 6 বছৰৰ ভিতৰত দিয়া হৈছিলে আৰু হয়তো তেওঁৱে এই মন্দিৰটো পিছফালে মানে সেৱা কৰিব লাগে পশ্চিম ফালে নিৰ্মাণ কৰি থৈ গৈছে। আচ্ছা। আমি এটা সুন্দৰ কথা জানিলোঁ। ভাল লাগিল আপোনাৰ পৰা আজি বহুত কথা শিকিলোঁ। নিশ্চয় অসমবাসী ৰাইজেও ইয়াৰ সকলো কথা সবিশেষ গম পালে। আপোনালোকে আহিব আমাৰ বাৰদাচালি নেয়াৰ ওচৰত, খুব ওচৰতে যিটো আমাৰ মদন কামদেৱ দেৱালয়। সকলো কথা জানিব পাৰিব, দেখিব পাৰিব আৰু সঁচাই সুন্দৰ পৰিৱেশ। এবাৰ আহি চাবচোন আপোনালোক দেখাম, আকৌ বহুত দেখাব লগা আছে। আপোনাৰ মদন কামদেৱ নামটো কিয় হ'ল এইটো এটা বিচাৰ্য। এইটো এটা জানিব বিষয় যে মদন কামদেৱ নামটো কিয় হ'ল। মই খুৰাক চমুকৈ ক'বলৈ চমুকৈ কৈ দিছোঁ। শিৱ যেতিয়া পাৰ্বতীৰ সতীৰ দেহাত ত্যাগ হৈছিলে শিৱ তপস্যাত পৰিছিল। শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে দেৱতাসকলে আলোচনা কৰিছিল। কোনো দেৱতাই সাহস কৰা নাছিল। তেতিয়া উপায় নাপায় বিষ্ণুই তেওঁৰ মানস পুত্ৰ মদনক পঠিয়াই দিছিলে আৰু মদনে তেওঁ কামহৰ মাৰি শিৱৰ তপস্যা ভংগ কৰিছিল। তেতিয়া শিৱৰ ক্ৰোধত তেওঁ ঠাই ৩ চকুটো মেল খাইছিল আৰু তাৰ পৰা একুৰা জুই ওলাইছিল, মদনক পুৰি ভস্মীভূত কৰিছিল। তেতিয়া তেওঁৰ পত্নী ৰতি দেৱী তেওঁ আহি শিৱক মানে আপত্তি জনাইছিলে যে প্ৰভু, মই হ'ল সধবা নাৰী, মই বিধৱা হ'ব নোৱাৰোঁ কেতিয়াও। আপুনি মোৰ স্বামীক জীয়াই দিয়ক আৰু মোৰ স্বামীৰ গাত একো দোষ নাই। আপোনাৰ দেৱতাবিলাকে পঠিয়াইছিল, গোটেই স্বামীক জীয়াই দিয়ক। শিৱই তেওঁক জীয়াই দিলে, কিন্তু তেওঁক ৰূপ দিয়া নাছিলে, পৰা দাগবিলাক থাকি গ'ল। তেতিয়া ৰতিদেৱীয়ে কৈছিল যে মোৰ স্বামী সুন্দৰ সুঠাম দেহৰ আছিল, গতিকে মই এই স্বামী গ্ৰহণ নকৰোঁ, তেতিয়া মই অভিশাপ দিম। কিন্তু শিৱই তেতিয়া কৈছিল যে তুমি কামাখ্যাক আৰাধনা কৰা, তোমাৰ স্বামীৰ ৰূপ দিব লাগিলে কামাখ্যাই দিব লাগিব, মই দিব নোৱাৰোঁ। কামাখ্যাক মই ক'ত লগ পাম? কামাখ্যাৰ পৰা উত্তৰে কিছু দূৰত তুমি যদি 14টা শিৱলিংগ নিৰ্মাণ কৰি কামাখ্যাক আৰাধনা কৰা, সন্তুষ্ট হ'লে কামাখ্যা আহিব। আৰু কামাখ্যা সন্তুষ্ট হৈছিল। ৰতিদেৱীয়ে ইয়াৰ পৰাই তেওঁক পূজা কৰিছিল আৰু তেওঁ আহোঁতে কামাখ্যা আহোঁতে পশ্চিমৰ গাঁওখনৰ মাজেৰে আহিছিল। সেইকাৰণে সেই গাঁওখনৰ নাম হ'ল দেওদুৱাৰ। আৰু এই পাহাৰলৈ আহোঁতে মানে শিৱক তেতিয়া কামাখ্যাই উত্তৰে থকা পৰ্বতত লুকাই থাকিব দিছিল। সেইকাৰণে সেই পৰ্বতৰ নাম গোপেশ্বৰ। আৰু তেওঁ চৌতৰ শুক্লা ত্ৰয়োদশীত ইয়ালৈ আহি মদনৰ সম্পূৰ্ণ ৰূপ দিছিলে। তেতিয়া আমাৰ ৰাজ্যখনৰ নাম আছিল আগতে প্ৰাগজ্যোতিষপুৰ, তেতিয়াৰ পৰা হ'ল কামৰূপ, তেওঁৰ নাম হ'ল কামদেৱ। এয়ে হ'ল মদন কামদেৱ। বহুত ভাল লাগিল আপোনাৰ পৰা এইখিনি কথা গম পাই। সঁচাই আমাৰ বাৰদাচালিৰ ওচৰতে ইমান ধুনীয়া কিছুমান স্মৃতি, কিছুমান কথা আমি লুকাই আছে, কিছুমান ঘটনা লুকাই আছে, যিটো নেকি আমাৰ জীৱনৰ
লৈ আমি নিজেই চিন্তা কৰিব লগা বিষয় ভাল লাগিছে এইটো কথা জানি কিনে আমি এতিয়া গোটেইখিনি বস্তু দেখাবৰ চেষ্টা কৰিম এই চাওক চব শিলৰ মূৰ্তি চব শিলৰ মূৰ্তি ইয়াত আৰু পৰিৱেশটো নাছে আপোনালোকে চালে গম পাব পৰিৱেশটো এটা কিমান সুন্দৰ পৰিৱেশ ইয়াৰ পৰা আপোনাক দেখাম কি সুন্দৰ পৰিৱেশো আছে শিলৰ মূৰ্তি আছে ইয়াতে গোটেইবিলাক শিলৰ মূৰ্তি বোধেৰে বহুত আমোদ পাব আৰু আমাৰ এইটো মন্দিৰৰ অকণমান ভিতৰ ওচৰত গৈ কিনে আপোনাক দেখাই দিছোঁ আমি আচলতে মদন কামদেৱ দেৱালয়ক লৈ আমাৰ ওচৰবাসী আমি বহুত গৌৰৱান্বিত এই চাওক আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰো কৰিব